আমাক য'ত আমি চাইকেল থৈছিলোঁ তাৰ পৰা ইয়ালৈকে ভিউ পইণ্টলৈ আহিবলৈ প্ৰায় 2 ঘণ্টামান লাগিল বহুত। আৰু এই পাহাৰৰ ওপৰত আহি বহুতেই ভাল লাগিছে। কেইদিনমানৰ আগতে বহুতেই ভাইৰেল দেখিছিলোঁ এই ঠাইখন। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ যে ইয়াত যদি আপোনালোকে দূৰৰ পৰা চাইকেল লৈ আহিব বিচাৰিছে বাৰালিত তো নাহিব। এই ওপৰত আহি আমাৰ পুৰা ভাগৰ মৰি গৈছে। তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ'। তো আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজিৰ ভিডিঅ'টো মানে একেবাৰে অচম হ'বলৈ গৈছে, ধামাকা ভিডিঅ'। কাৰণ আমি গৈ আছোঁ বাৰালি পাহাৰ চাবলৈ আৰু আমি ইতিমধ্যে আহি পাইছোঁ পাইকানলৈ। আৰু এয়া বৰ্তমান আমি উপস্থিত আছোঁ পাইকানৰ ৰিজাৰ্ভ ফৰেষ্টত। এয়া চাওক আপোনালোকক দেখুৱাই দিছোঁ। আৰু আমি গৈ আছোঁ চাইকেল লৈ 3জন। এয়া চাওক। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আমি এইটো ঠাইত ফটো উঠিবৰ কাৰণে ৰখিছিলোঁ আৰু এতিয়া ফটো উঠা হ'ল আৰু এতিয়া যাম। আৰু আমি গৈ আছোঁ লাহে লাহেকৈ চাইকেল লৈ 3জন। মোৰ 2জন বন্ধুটো অলপ আগলৈ গ'ল। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এটা ৰিজাৰ্ভ ফৰেষ্ট পাই গ'লোঁ, ধুনীয়া। আৰু আমি যিটো ৰাস্তা দি গৈ আছোঁ তো এইটো ৰাস্তা হৈছে তুৰা ৰড। ইয়াৰ পৰা প্ৰায় 100 কিলোমিটাৰমান দূৰ আছে তুৰা। আৰু আমি যিহেতু বাৰালি পাহাৰত গৈ আছোঁ তো অলপ আগতে এটা ঠাই আছে নাবাং বুলি। তো সেই নাবাঙৰ পৰা আৰু এটা বেলেগ ৰাস্তাত ঘূৰিব লাগিব আমি। তো তেতিয়াহে আমি বাৰালিত পাম। আৰু নাবাং 1 কিলোমিটাৰ আছে। আৰু এতিয়া আগৰ ভিউখিনি দেখুৱাই দিছোঁ আপোনালোকক, ৰাস্তাৰ ভিউ। তো এয়া চাওক। আৰু ইফালে আছে চব চিগুনবাৰী। আমি বহুত দূৰ অহাৰ পিছত এতিয়া গাছৰ ছায়াত অলপ ৰখিলোঁ। নাবাং আৰু অলপমান দূৰ আছে নাবাং মাৰ্কেটটো। নাবাঙে কৈ চাগে, কিন্তু নাবাং মাৰ্কেটটো আৰু অলপমান দূৰ আছে। তো ইয়াৰ পৰা আমি দেখা পাইছোঁ তো তাৰ নাবাং মাৰ্কেটৰ পৰা ইফালে আমি ঘূৰি যাব লাগিব। আমি নাবাঙৰ দিন আহিলোঁ আৰু নাবাঙৰ পৰা অলপ আৰু 2 কিলোমিটাৰমান দূৰত আছে এটা মংৰে বুলি ঠাইৰ নাম। তো সিদি সোমাই আহিলোঁ। ইদি গ'লে বোলে ডাইৰেক্ট পায়। তো এতিয়া আমি সোমাই আহিলোঁ। এয়া চাওক, এতিয়া ব্ৰিজ পালোঁ, নদী আছে। আৰু এয়া ৱেটো বাৰালি পাৰা 1.5 কিলোমিটাৰ পাহাৰৰ ওপৰত। এতিয়া আমি আমাৰ চাইকেলবোৰ তলত থৈ দোকানত থৈ এতিয়া ওপৰলৈ খোজকাঢ়ি গৈ আছোঁ, ট্ৰেকিং কৰি গৈছোঁ। বাপৰে ইমান ওখ পাহাৰ, বহুত ভাগৰ লাগিছে। এনে চাইকেল লৈ অহা ইমান ভাগৰ লাগিলে আৰু এতিয়া পাহাৰৰ ওপৰত বগাই যোৱা। পৰা ইয়াৰ পিছফালৰ মোৰ ভিউখিনি দেখুৱাই দিছোঁ আপোনালোকক। এয়া চাওক। আৰু ইয়াৰ পাহাৰটো চাওক, ইমান ওখ। আৰু আমি অলপমান ওপৰত আহি ৰৈ দিছোঁ, বহুত ভাগৰ লাগিছে আৰু বহুত ওপৰ আছে। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ যে ইয়াত যদি আপোনালোকে দূৰৰ পৰা চাইকেল লৈ আহিব বিচাৰিছে বাৰালিত তো নাহিব, বহুতেই কষ্ট পাব চাইকেল লৈ আহিলে। আমাৰ বন্ধুসকলে আৰু এতিয়া ওপৰত যাওঁ নে নাযাওঁ হৈ আছে, বহুত ভাগৰ লাগিছে। আৰু কিমান বা দূৰ আছে। আমি আৰু ওপৰলৈকে আহি পালোঁ। এয়া চাওক, ভিউখিনি দেখুৱাই দিছোঁ। আৰু অলপ আছে ভিউ পইণ্টটো যাবলৈ। তো আমাৰ এজন লগটো বোলে মানে ভাগৰ লাগিল নাপায়। তো সি তলত আমাক ৰখি আছে দোকানত, আমি য'ত চাইকেল থৈছিলোঁ তাতে ৰখি আছে। এতিয়া আমি 2জনহে গৈ আছোঁ আৰু অলপ আছে ওপৰত। আৰু বেছি দূৰ নাই আৰু ইয়াতে ৰখি দিলোঁ। আৰু ইয়াৰ মোৰ পিছফালে চাওক, গৈ আছে মোৰ বন্ধুটো। তো অলপ ওচৰতে আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু বহুত দূৰ পাহাৰ বগাই বগাই অহাৰ পিছত আমি ফাইনেলি আহি পালোঁ বাৰালি ভিউ পইণ্ট। এয়া মোৰ পিছফালে আৰু কি কি আছে ভিউখিনি অলপ পিছত আপোনালোকক দেখুৱাম। তো এতিয়া আহি অলপ ৰেষ্ট কৰি আছোঁ। ইয়াতে মানে বহা ঠাই বনাই থৈছে, বাঁহেৰে বনাই থৈছে। তো আমাক য'ত আমি চাইকেল থৈছিলোঁ তাৰ পৰা ইয়ালৈকে ভিউ পইণ্টলৈ আহিবলৈ প্ৰায় 2 ঘণ্টামান লাগিল। বহুত ভাগৰ লাগিছে। এতিয়া অলপ ৰেষ্ট কৰি আছোঁ। আৰু এই পাহাৰৰ ওপৰত আহি বহুতেই ভাল লাগিছে ভিউ পইণ্টলৈ আহি। এনেতো মানে যিকোনো পাহাৰৰ ওপৰত গ'লে ভিউখিনি চাবলৈ বহুতেই ধুনীয়া লাগে, ভাল লাগে। কিন্তু এই বাৰালি পাহাৰৰ এটা স্পেচিয়েলিটি আছে যে
ইয়াত যেহেতু ভিউ পইণ্ট বুলি কনচিডাৰ কৰা হয় তো ইয়াত এটা ডাঙৰ খোলা এৰিয়া হয়, এটা পাথৰ আছে, ডাঙৰ পাথৰ। তো ইয়াৰ বাবে আৰু বহুতেই ভাল লাগে চাবলৈ। এতিয়া আৰু আপোনালোকক এটা 360 ভিউ দেখুৱাই দিম, ইয়াত চাওক। Won't you take me home? Give me wings to fly. We can run away. আৰু এতিয়া অনুভৱ হৈছে যে আমি যিহেতু ইমান কষ্ট কৰি চাইকেল লৈ আহি ইমান পাহাৰৰ ওপৰত ইমান কষ্ট কৰি উঠিলোঁ, তো কষ্টৰ ফলটো পাইছোঁ বুলি অনুভৱ হৈছে। আৰু কেইদিনমানৰ আগতে বহুতে ভাইৰেল দেখিছিলোঁ এই ঠাইখন, সকলোৰে মোবাইলত ফটো ভিডিঅ' ষ্টেটাছ সকলোৰে এই ঠাইখনৰে হয়। আৰু আজি মই ফাইনেলি আহি পালোঁ এই ঠাইখনলৈ আজি, আৰু বহুতেই ভাল লাগিছে আহি। আৰু মই ইয়াত আজি যিহেতু আহিছোঁ তো কি ফটো উঠিছোঁ মই ইনষ্টাগ্ৰামত আপলোড দিম ফটোখিনি। তো আপোনালোকে মোৰ ইনষ্টাগ্ৰাম লিংকটো ডিছক্ৰিপশ্যনত পাই যাব, আপোনালোকে যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। আৰু এতিয়া কেইটামান চিনেমেটিক শ্বট চাওক। ভিউখিনি বহুতেই ভাল লাগে, পূৰা মনোমোহা দৃশ্য। তো ইয়াত যিহেতু আমি এটা পাহাৰৰ ওপৰত আছোঁ আৰু পিছফালে বহুত কেইটা পাহাৰ আছে। তো মোবাইলত চাগে এটাহে দেখা পাইছে এয়া, তো পিছফালে বহুত আৰু পাহাৰ আছে। তো পাহাৰটো আমি ইয়াত মানে যিহেতু ৰিয়েলতহে আপোনালোকে আহিলেহে দেখা পাব, ইয়াত মোবাইলত চিনি নাপাব। তো বহুতেই ভাল লাগে ঠাইখন, মজা। আৰু এই ওপৰত আহি আমাৰ পূৰা ভাগৰ মৰি গৈছে, নাই আৰু ভাগৰ। তো আৰু যিহেতু ইমান কষ্টৰে ইমান ওপৰত উঠি ইমান দূৰৰ পৰা চাইকেল লৈ ভিডিঅ' বনাবলৈ আহিছোঁ, তো আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ যদি চাইছে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া তলৰ পৰা ওপৰলৈ উঠি গৈ আছোঁ, আৰু আমাৰ ঘৰত যাব লাগিব আৰু বহুত দেৰি হৈ গৈছে, কাৰণ আমি বহুত দূৰৰ পৰা আহিছোঁ। আৰু এতিয়া 3:30 বাজিল, তো ঘৰত যাই পোৱাও বহুত দেৰি হ'ব। আৰু ইয়াত চাওক এটা শিলৰ কাৰা আছে। তো ইয়াতে বহুত মানুহে কয় যে এইটো পানী এনেকৈ থাকে, তো পানীটো নুশুকাই। তো আপোনালোকে ইয়াত দেখুৱাই দিছোঁ, ৰ'ব বেক কেমেৰা দি দেখুৱাই দিওঁ। এয়া চাওক, এইটো পানীটো, এই পানীটো বোলে সদায় এনেকৈ থাকে পূৰা, মানে পূৰা বছৰ। আৰু ইয়াতে কিবা আছে চাওক, ভেকুলী নেকি, ভেকুলীৰ পোৱালি। আৰু মই ইয়াতে ভিডিঅ'টো সামৰিবলৈ লৈছোঁ, কাৰণ আমাৰ ঘৰলৈ যাব বহুত দেৰি হৈ গৈ আছে। তো এতিয়া ভিডিঅ' নবনোৱাকৈ ডাইৰেক্ট চিধা ঘৰলৈ যাম আৰু ভিডিঅ'টো ইয়াতে সামৰিম। আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাইছে তেন্তে লাইক কৰিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, যিহেতু বহুত কষ্টৰে বনাবলৈ আহিছোঁ ইমান দূৰত। তো শ্বেয়াৰ কৰি দিব নিজৰ ভাই বুলি ভাবি। তো আৰু বেছি দীঘলীয়া নকৰোঁ। আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ ইউটিউব চেনেলত ভিডিঅ' চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আৰু আপোনালোকে যদি বাৰালি পাহাৰত আহে, লগত যিমান পাৰে পানী লৈ আহিব, কাৰণ যিহেতু পাহাৰীয়া এৰিয়া হয় আৰু বহুত ওখ পাহাৰ হয়, পানী পোৱাই টান আৰু ডিহাইড্ৰেশ্যনৰ চান্স থাকে। মজা। So, bye-bye.